আজি প্ৰকাশ পোৱা ইউ পি ছেকশ্যনৰ DWৰ অধীনৰ 1750টা পদৰ সবিশেষ এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। এইবাৰ ইউ পি ছেকশ্যনত যদিও পদৰ সংখ্যা কম আছে, এই বিজ্ঞাপনটোত এটা ভাল খবৰ হ'ল যে এই যিবিলাক হিন্দী টেট কোৱালিফাইড কেণ্ডিডেট আছিল, অৰ্থাৎ হিন্দী পদৰ বাবে যিসকলে বিজ্ঞাপন বিচাৰিছিল, সিহঁতৰ কাৰণে ভাল খবৰ যে এইবাৰ ইউ পি ছেকশ্যনত হিন্দী পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে। ভিডিঅ'টোত ডিটেইলছ আলোচনা কৰিম, চাই থাকক শেষলৈকে। ইতিমধ্যে মই ইয়াৰ আগৰ এটা ভিডিঅ'ত LP ছেকশ্যনৰ 3800টা পদৰ ইন ডিটেইলছ আলোচনা কৰিছোঁ। এই ইউ পি ছেকশ্যনৰ বিজ্ঞাপনটোত কণ্ডিশ্যনসমূহ প্ৰায় একেই। LP দৰে ইউ পি ছেকশ্যনতো আছাম টেটৰ লগতে চিটেট প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব আৰু ডিষ্ট্ৰিক্ট ৱাইজ, মিডিয়াম ৱাইজ, কেটেগৰী ৱাইজ ইন ডিটেইলছ ব্ৰেকআপটো পৰৱৰ্তী সময়ত প্ৰকাশ পাব। ইয়াতে কণ্ডিশ্যন একে। মই মেইন যিটো দৰকাৰী পইণ্টকেইটা মই আলোচনা কৰিছোঁ। নম্বৰ 2 যিটো যে আছাম টেটৰ লগতে চিটেট প্ৰাৰ্থীসকলে ইউ পি আপাৰ প্ৰাইমেৰী টেট কোৱালিফাইডসকলে আবেদন কৰিব পাৰিব। তাৰপিছত 3 নম্বৰতে চাওক, যিহঁতৰ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2ৰ ক্ষেত্ৰত আছাম টেট আৰু চি টেট দুয়োটা কেটেগৰী টেট কোৱালিফাইডসকলৰ যিটো লেংগুৱেজ 1 আৰু লেংগুৱেজ 2ৰ লগত বিদ্যালয়ৰ মাধ্যমৰ যিকোনো এটাৰ লগত মেচিং হ'লেও আবেদন কৰিব পাৰিব। নেক্সট 5 নম্বৰটো যি এজ বাৰটো একে। 1 জানুৱাৰী 2023 পৰা জেনেৰেলৰ কাৰণে 18ৰ পৰা 40 ইয়াৰ্ছলৈকে, আদাৰ্ছ কেটেগৰী ৰিলেক্সেশ্যন এজ পাৰ নৰ্মছ। 8 নম্বৰটো হৈছে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 2 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰী 2024লৈকে আৰু ভেৰিফিকেশ্যন অনলাইন মাধ্যমতে হ'ব, বেকডোৰ ভেৰিফিকেশ্যন হ'ব। তাৰপিছত যদি বিভাগে বিচাৰে তেতিয়াহ'লে ফিজিকেল ভেৰিফিকেশ্যন হ'ব পাৰে। তাৰপিছত 13 নম্বৰ পইণ্ট, দ্য ৰেগুলাৰ টিচাৰ্ছ অলৰেডি ৱৰ্কিং ইন ইউ পি স্কুলছ আণ্ডাৰ DEE আছাম আৰ নট এলাউড টু এপ্লাই উইথ ইন ছেম পোষ্ট ইন ইউ পি স্কুল। অৰ্থাৎ যিসকলে ৰেগুলাৰ ইউ পি ছেকশ্যনত কৰ্মৰত নিয়মীয়া পদত অলৰেডি এংগেজ হৈছে, সিহঁতসকলে ইউ পি পষ্টসমূহত আবেদন কৰিব নোৱাৰিব, বাট যিসকলে কণ্ট্ৰেকচুৱেলত আছে সিহঁতসকলে পাৰিব। তাৰপিছত এই কোৱালিফিকেশ্যন এইখিনিত যিহেতু এইবাৰ নতুন ছিষ্টেমত গ্ৰেডিং হ'ব, ইয়াতে চাওক, এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰী স্কুল, এছিষ্টেণ্ট টিচাৰ ছায়েন্স টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুল, আৰু এটা হৈছে কি হিন্দী টিচাৰ্ছ ফৰ আপাৰ প্ৰাইমেৰী স্কুল। এছিষ্টেণ্ট টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰত চাওক যে হায়াৰ ছেকেণ্ডেৰী আৰু ছিনিয়ৰ ছেকেণ্ডেৰী অৰ ইজ ইকুইভেলেণ্ট। ইয়াত কিন্তু পাৰ্চেণ্টেজৰ কথাটো নাই। LP ক্ষেত্ৰত যিদৰে 50% লাগে, ইয়াত কিন্তু ইউ পি ছেকশ্যনত হায়াৰ ছেকেণ্ডেৰীৰ পাৰ্চেণ্টেজ নালাগে। ইয়াৰ পৰা 5% মাৰ্কছ কি হ'ব, গ্ৰেডিঙত যাব। তাৰ লগতে গ্ৰেজুৱেশ্যন ফ্ৰম UGC ৰিকগনাইজ ইউনিভাৰ্চিটি গ্ৰেজুৱেশ্যন লাগিব, আৰু ইয়াৰ পৰা 5% মাৰ্কছ এড হ'ব গ্ৰেডিঙত। ইয়াত এটা কথা লিখা আছে, ইন কেছ অফ কেণ্ডিডেট হেভিং মেজৰ ইন এনি ছাবজেক্ট দ্য মাৰ্কছ ছেকিউৰ্ড ইন দ্য মেজৰ ছাবজেক্ট শ্বেল বি টেকেন ইন টু কনচিডাৰেশ্যন। যিসকলৰ মেজৰ লৈ পেলাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, সিহঁতৰ মেজৰৰ পাৰ্চেণ্টেজহে কেলকুলেট কৰিব। তাৰ লগতে 2 years ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন বাই হোৱাট এভাৰ নেমছ, অৰ্থাৎ 2 years DLED অৰ বেচেলৰ অফ এডুকেশ্যন অৰ বেচেলৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, যিটো BEd অৰ BLED বুলি কোৱা হয়। কিন্তু LP ক্ষেত্ৰত এইবাৰ কিন্তু BEdটো দিয়া নাই। ইয়াতে বেচেলৰ অফ এলিমেণ্টাৰী এডুকেশ্যন BLED, BEd অৰ DLED এই তিনিটা কেটেগৰীত এপ্লাই কৰিব পাৰিব, আৰু ইয়াৰ পৰা 5% মাৰ্কছ এড হ'ব। অৰ তাৰপিছত এণ্ড আছাম টেট অৰ চি টেট, অৰ্থাৎ যি আছাম টেট অৰ চি টেট ফৰ আপাৰ প্ৰাইমেৰী স্কুল, এইটোত 80% মাৰ্কছ এড হ'ব। নেক্সট নন এছেঞ্চিয়েল, এইকেইটা হৈছে এছেঞ্চিয়েল, আৰু নন এছেঞ্চিয়েল 5 মাৰ্কছ এটা আহিব। NCC এইটোৰ চিৰ কাৰণে যিটো
5 আৰু বিৰ কাৰণে 3 মাৰ্কছ or 5 marks for participation or achievement in recognized sportsৰ ক্ষেত্ৰত at the national level or the beyond representing state or national level. So or 5 marks for the participation or achievement in recognized the fine arts and culture. So এইকেইটাৰ তিনিটা কেটাগৰীৰ পৰা maximum 5 marks add হ'ব. So LP যিদৰে দিয়া আছে ঠিক সেইদৰে এইটো দিয়া আছে. Science teacher for upper primary school এটো একে জাস্ট বিএসসি ফ্রম দ্য ইউজিসি রিকগনাইজড ইউনিভার্সিটি সো গ্ৰেজুৱেশ্যনটোত কি থাকিব সায়েন্স থাকিব লাগিব বাকি এসিস্ট্যান্ট টিচাৰ ফৰ আপাৰ প্ৰাইমেৰী স্কুলৰ কণ্ডিশ্যন সমূহৰ লগত একে নেক্সট হৈছে হিন্দী টিচাৰ্ছ ফৰ আপাৰ প্ৰাইমেৰী স্কুল ইয়াতে চাওক হায়াৰ সেকেন্ডাৰী আৰু সিনিয়ৰ সেকেন্ডাৰী আৰু ইকুইভ্যালেন্ট এটোৰ পাৰ্সেন্টেজৰ কথা নাই ইয়াতে 5% মার্কস গ্রেডিং হৈ যাব নেক্সট গ্ৰেজুৱেশ্যন এটো চাওক গ্ৰেজুৱেশ্যন উইথ হিন্দী এজ ওয়ান অফ দ্য সাবজেক্ট ফ্রম দ্য ইউজিসি রিকগনাইজড ইউনিভার্সিটি অর্থাৎ গ্ৰেজুৱেশ্যনত হিন্দী সাবজেক্ট এটা থাকিব লাগিব সেইদৰে in case of candidate having the major in any subject the marks secured in the major subject shall be taken into consideration so hindi postor karone graduation at hindi must be eta subject thakibo lagibo baki condition eke 2 years DLED tar bisot BLED or BEd ikhini pra 5% jabo tar bisot CTET or CTET hok ba Assam TET hok yar pra 80% marks add hobo baki non essential jikhini ase ikhini pra maximum 5 marks add hobo নেক্সট হৈছে যেটো 2 নম্বৰ পইণ্টটো এটো এলপি ক্ষেত্ৰত আছিল যে এনসি থকা ক্যান্ডিডেটৰ কি নহব এটো এলিজিবল নহব এপ্লাই কৰাৰ কাৰণে ঠিক হেতৰে বেটাৰমেন্ট নাইবে ইমপ্ৰুভমেন্টৰ ক্ষেত্ৰত যি বেটাৰমেন্ট দিয়া সাবজেক্টটো হায়াৰ সেকেন্ডাৰী অৰিজিনাল সাবজেক্টৰ লগত মিল থাকিব লাগিব আৰু বেটাৰমেন্ট মোর দ্যান 1 হলে গটিকে ফার্স্ট বেটারমেন্ট এক্সামিনেশন বা ইমপ্ৰুভমেন্টৰ মার্কসটো হে এড হ'ব এখিনি তাৰ পিছত এইখিনি যে all the candidate are requested to visit the official website of dwassam.in as all the further information or update related to the recruitment will henceforth be provided only in the DW official website so পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাবাতৰিৰ বাবে অফিচিয়েল ৱেবছাইটত আপোনালোকে চাই থাকিব আৰু মোৰ এটো চেনেলটো এই নিযুক্তি সম্পৰ্কীয় বিভিন্ন ধৰণৰ আপডেটসমূহ দি থকা হয় সো যিসকলে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অল কৰি দিব থ্যাংক ইউ